সুশান্ত সিং ৰাজপুত এজন অতি সুদক্ষ আৰু পৰিশ্ৰমী অভিনেতা আছিল। অভিনয়ৰ প্ৰতি থকা তেওঁৰ একাগ্ৰতা আৰু পৰিশ্ৰম আমি তেওঁৰ ছবিসমূহত দেখিছোঁ। সুশান্তৰ এই গুণৰ বাবেই অতি কম সময়তে তেওঁ হৈ পৰিছিল বলিউডৰ এজন সফল অভিনেতা। কিন্তু 14 জুনৰ সুশান্তৰ মৰ্মান্তিক মৃত্যু বাৰ্তাই সমগ্ৰ দেশবাসীৰ মনত আঘাত দিছিল আৰু শেহতীয়াকৈ তেওঁৰ মৃত্যুৰ ৰহস্যই দেশখনক জোকাৰি আছে। আমি সকলোৱে জানো যে সুশান্তৰ বহু সপোন আছিল জীৱনত। তেওঁ শ্বাহৰুখ খানৰ দৰে বলিউডত সফল হ'ব বিচাৰিছিল আৰু এই সপোন সাৰ্থক কৰিবলৈ দিনে নিশাই পৰিশ্ৰম কৰিছিল। বলিউডৰ ছবিত নৃত্য অপৰিহাৰ্য, সেয়েহে তেওঁ নৃত্য শিকিছিল সুদক্ষ নৃত্যশিল্পী চমক ডাবৰৰ পৰা। নিতৌ শৰীৰ চৰ্চা কৰিছিল নিজকে ফিট ৰাখিবলৈ। প্ৰতিখন ছবিৰ বাবে নিজকে বিশেষভাৱে প্ৰস্তুত কৰিছিল। প্ৰতিটো চৰিত্ৰ সঠিকভাৱে চিত্ৰায়ন কৰিবলৈ বহু অধ্যয়ন আৰু ৰিচাৰ্চ কৰিছিল। শেহতীয়াকৈ পোহৰলৈ আহিছে 2020 চনৰ বাবে তেওঁ কৰা কিছু পৰিকল্পনাৰ কিছু হাতে লিখা টোকা। ইয়াৰ কিছুমান টোকা কেইবছৰমান আগৰ, য'ত 2018 চনত মুক্তি লাভ কৰা তেওঁৰ ছবি কেদাৰনাথৰ বাবে তেওঁ কৰা পৰিকল্পনাৰ কথা উল্লেখ আছে। অৰ্থাৎ সুশান্তে এনেদৰেই প্ৰতিখন ছবিৰ বাবে নিজকে প্ৰস্তুত কৰিছিল আৰু নিজেই অধ্যয়ন কৰিছিল যে চৰিত্ৰটোত দৰ্শকে তেওঁক কেনেদৰে চাবলৈ বিচাৰিব। শেহতীয়াভাৱে পোহৰলৈ অহা এই টোকাসমূহত তেওঁ প্ৰডাকশ্যন হাউচ নিৰ্মাণৰ পৰিকল্পনাও সন্নিৱিষ্ট আছে, যিটো টোকাৰ তেওঁ শীৰ্ষক দিছিল এণ্টাৰটেইনমেণ্ট। সুশান্তৰ মৃত্যুৰ ৰহস্য সম্প্ৰতি CBI অনুসন্ধান কৰি আছে। দিল বেচাৰা শীৰ্ষক এক ছবিত আমি এই 34 বছৰীয়া প্ৰতিভাৱান অভিনেতাগৰাকীক দেখা পালোঁ শেষবাৰৰ বাবে। সুশান্ত সিং ৰাজপুতৰ আত্মাই সদ্গতি লাভ কৰক, তাৰেই কামনা কৰিলোঁ।